पहलगामाव पाकिस्ताननि उदखारिफोरनि दाय गैयि सुबुंफोरखौ बुथारनायखौ दुखु मोननानै बीपीएफ दोलोआ मम सावनानै आरज गाबनाय हाबाफारि लादों। 22 एप्रिल खालाराव जम्मू काश्मीरनि पहलगामाव दाय गैयि सुबुंफोरा खास्रि बिस्रि उदखारिनि गाग्लोबनायाव जिउ बावनांनाय सुबुंफोरखौ लानानै भेरगाव जिल्ला बीपीएफ दोलोनिफ्राय मम सावनानै आरज गाबनाय हाबाफारि लानाय नुथाय। আমি তেওঁলোকৰ আত্মাক আমি সন্মান জনাইছোঁ আৰু তেওঁলোকৰ আত্মাই যাতে শান্তি পায়, ভগৱানে তেওঁলোকক যাতে শান্তি ৰাখে ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা আমি কৰিছোঁ। তো সঁচাকৈ এইখিনি সময়ছোৱাত আজি আমাৰ ভেৰগাঁও জিলাৰ জেনেৰেল ছেক্ৰেটাৰী সহ চেণ্ট্ৰেল কমিটিৰ গোটেই বিষয়ববীয়াসকল আৰু আমাৰ ভেৰগাঁও জিলাৰে বহুখিনি মেম্বাৰ আজি আমি উপস্থিত হৈছোঁ। তাতেই আপোনালোকে ইয়াত উপস্থিত থাকি পেলাই এই প্ৰতিবাদ সাব্যস্ত কৰিলে টেৰৰিষ্টৰ এগেইনষ্টত, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ মানে ভাৰত চৰকাৰে ভাল পদক্ষেপ লওক ইয়াৰ এগেইনষ্টত, যেটা আমাৰ দেশত অস্থিৰ কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে। ইয়াক আমি প্ৰতিৰোধ আমি কৰিব লাগিব। গতিকে আমি দেশৰ লগত আছোঁ, চৰকাৰে যি সিদ্ধান্ত লয় এই সিদ্ধান্তৰ লগত আমি আছোঁ। গতিকে এনেকুৱা যাতে আৰু ঘটনা পুনৰবাৰ যাতে বৃদ্ধি নহয় দেশত, ইয়াৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ।